আজি অসম প্ৰদেশ ৰৌতীয়া সমাজ সংস্কাৰ সমিতিৰ আজি ৩১তম প্ৰতিষ্ঠা দিৱসত আজি আমি সবে সমবেত হোৱাৰ কাৰণে আমি এই অসম প্ৰদেশ ৰৌতীয়া সমাজৰ যিবিলাক মানে যে সমাজ কুটুমবৃন্দ আছে সবকে ধন্যবাদ দিছোঁ যে আজি সবে আজি সমবেত হোৱাৰ কাৰণে যেই নহওক আজি 18 নৱেম্বৰ আজি আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ জন্ম জয়ন্তী আৰু বৰ দুখৰ কথা যে আমাৰ মাজত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়া নাই তথাপিও আজি জুবিন গাৰ্গৰ আজি যি মানে সৃষ্টিৰাজি গোটেই অসমতে সিঁচৰিত হৈ থাকিব গতিকে মই ভাবোঁ যে আমি গোটেই অল অসমতে আমি প্ৰতিবাদ কৰিছোঁ যে জুবিনৰ ন্যায় লাগে জুবিন গাৰ্গে যাতে ন্যায় পায় হেয়াই মানে আমাৰ সমাজৰ পৰা আমি অসম প্ৰদেশ ৰৌতীয়া সমাজৰ পৰা আমি অনুৰোধ জনাইছোঁ থেংক ইউ অসম প্ৰদেশ ৰাউতীয়া সমাজ সংস্কাৰ সমিতিৰ আজি আমি 18 তাৰিখে আমি প্ৰত্যেক বছৰত আমি প্ৰতিষ্ঠা দিৱস পালন কৰোঁ আৰু আমাৰ তিনিটা ভাগত আজি ভাগ কৰা হৈছে আপোনাৰ ডিব্ৰুগড়ত গোলাঘাট আৰু ওদালগুৰিত আৰু দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ জুবিনৰ আমাৰ জন্মদিন হলেও আমি আমাৰ একটা দুখ আছে যে জুবিন দা আজি আমাৰ মাজৰ পৰা নাই এটো কাৰণে আমাক দুখ প্ৰকাশ কৰিছোঁ তাৰ তথাপিও আমি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ আৰু জুবিন দা সদায় আমাৰ লগত থাকিব আমাৰ প্ৰতিষ্ঠা দিৱসত সদায় থাকিব আমাৰ চিৰকাল আমাৰ যিমান প্ৰতিষ্ঠা দিৱস হ'ব জুবিন দাৰ লৈ আমি আগবাঢ়ি যাম আৰু আমাৰ 108টা জাতিৰ ভিতৰত চাহ জনগোষ্ঠী আদিবাসী জাতিৰ ভিতৰত আমি ৰাউতীয়া জাতিটো আমি এটা জাতি হিচাপে পৰিচিত হৈছোঁ আৰু চৰকাৰক ক'ব খুজিও যে আমি এটা জাতি হিচাপত আমাৰ এটা স্বীকৃতি হ'ব লাগে জনজাতিকৰণ হোক মাটি ভূমি পট্টাই হোক বা আপোনাৰ হেৰি দৈনিক মজুৰি 551 টকাই হোক সেই হিচাপে আমি আজি অসম চাহজন ছাত্ৰী সন্থাই হোক বা আদিবাসী ছাত্ৰ সন্থাই হোক আমি সব মিলি জুলি আমাৰ জাতিটো আগবঢ়াই লৈ যাম ৰাউতীয়া জাতিটোক আৰু আমাৰ জাতিটো প্ৰত্যেক বছৰে আমি ভালকে পালন কৰিম বুলি আশা আছে আমাৰ কাৰ্যসূচী কেনেধৰণৰ পালন কৰিছে হয় আমাৰ কাৰ্যসূচী হ'ল আমাৰ পতাকা উত্তোলন শহীদ তৰ্পণ তাৰপিছত মাৰুৱা আমাৰ আছে বিয়াৰ এটো আমাৰ মাৰুৱা হয় আৰু আমাৰ কাৰ্যসূচী থাকিব আপোনাৰ কবিতা আবৃত্তি আকস্মিক বক্তৃতা তেনেকা কৰি আমাৰ দলীয় নৃত্য ঝুমুৰ থাকিব আৰু আমাৰ মুকলি সভাও থাকিব তেনেকা কৰি আমাৰ ওদালগুৰিতো হ'ব ডিব্ৰুগড়তো হ'ব আৰু গোলাঘাটতো হ'ব তেনেকা আমাৰ প্ৰত্যেক বছৰতে হৈ যায় আৰু মই অসম প্ৰদেশ ৰাউতীয়া সমাজ কেন্দ্ৰ সমিতি সাধাৰণ সম্পাদক হিচাপে মই সমাজখন আগবঢ়াই লৈ যাওঁ আৰু ভৱিষ্যত আমাৰ সমাজটো আগবাঢ়ি লৈ যাবলৈ চেষ্টা কৰিম